নমস্কাৰ, মই নমামিয়ে আপোনালোকৰ ওচৰলৈ আজি আকৌ এটা নতুন ভিডিঅ' লৈ আকৌ আহিছোঁ। আজি এটা ব্লগ বনাব লৈছোঁ। মোৰ শ্বুটিঙত গৈ আছোঁ শ্বৰ্ট ফিল্ম এখনত। শ্বৰ্ট ফিল্মখনৰ শ্বুটিঙৰ কাৰণে মই ৰাস্তাত গৈ আছোঁ অন দ্য ৱে। ভিডিঅ'টো কৰিবৰ কাৰণে ৰৈ লৈছোঁ অকণমান, যিহেতু আজি মোৰ ভিডিঅ' বনাবলৈ কাকো লৈ যোৱা নাই। সেইকাৰণে মই নিজে ভিডিঅ'টো কৰিম, যিহেতু সেইকাৰণে গাড়ীখন ৰখাই লৈছোঁ। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, ভাল পাব চাই। এয়া মই শ্বুটিং স্পটত আহি পালোঁ। ইয়াৰ পাঞ্জাবাৰী এটা লোকেশ্যনত হৈছে, ইয়াত ঘৰ এটা লোৱা হৈছে আৰু ইয়াতে শ্বুটিং ষ্টাৰ্ট হ'ব। মই মেকআপত বহি গ'লোঁ, মেকআপ লৈ আছোঁ। চাহ খাবলৈ লৈ আহিছে। নাম কি? নৱদ্বীপ দাস। এয়া নৱদ্বীপ দাসে আমাক চাহ দিছে। এয়া চাহ লৈ আহিছে। এয়া চব চাহ, গাখীৰ চাহ, বৰ ধুনীয়া। আমাৰ নাড্ডা বিস্কুট দিছে। আমাৰ লাইটৰ মেইন মানুহ নাড্ডাই লাইটৰ কাম কৰিছে। লাইট নহ'লে আমি অন্ধকাৰ হৈ যাম, আমি আন্ধাৰ কলা কলা দেখিব আমাক নাড্ডা নহ'লে। নৱনাথ আপোনালোকে অসমৰে সকলোৱে চিনি পাই চাগে। বহুত ধুনীয়া ধুনীয়া তেখেতে চিনেমা ডাইৰেক্টৰ, পৰিচালক আৰু স্ক্ৰিপ্ট ৰাইটাৰ। আমাৰ আজি শ্বৰ্ট ফিল্মখনৰ তেখেতে লিখিছে। তেখেতে দুআষাৰ শুনিলে আমি ভাল পাম আৰু আপোনালোকেও কমেণ্টত জনাব তেওঁক কেনেকুৱা পাইছে আৰু তেওঁৰ চিনেমা আৰু কি কি আছে আপুনি জনাব। আশা কৰোঁ এই শ্বৰ্ট ফিল্মখন চাই আপোনালোকে ভাল পাব। যোৱাকালি এখন শ্বুট কৰিছোঁ, বন্দী শৈশৱ। এইখনৰ নামটো এতিয়াও ফাইনেল ক'ব পৰা হোৱা নাই, আছে নাম দি থোৱা আছে স্ক্ৰিপ্টখনত, কিন্তু নামটো এতিয়াও প্ৰকাশ কৰিব পৰা হোৱা নাই। অলপ লাহেকৈ কৰিম নামটো। আৰু নিজৰা আছে, নিজৰাই খুব ভাল চৰিত্ৰ এটাত অভিনয় কৰিছে। আমাৰ ধীৰাজ দা আছে, ধীৰাজ মজুমদাৰ। এই হিৰণ্য দেৱশৰ্মা, এই শ্বৰ্ট ফিল্মখনত তেওঁলোক তিনিজনে এটা সুন্দৰ চৰিত্ৰ তিনিটাত অভিনয় কৰিছে। আৰু কি ক'ম, আপোনালোকে চাব আমাৰ শ্বৰ্ট ফিল্মখন আৰু আমাক উৎসাহিত কৰিব। এইটো ইউটিউব চেনেল, কল্পজ্যোতি দাসৰ ইউটিউব চেনেলত এইটো মুকলি কৰা হ'ব। আৰু এইটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে। আমি লিংকটো দিম বাৰু, তুমি তোমাৰ ভিডিঅ'ত লিংকটো দিবা। থেংক ইউ। এয়া আজি আমাৰ শ্বৰ্ট ফিল্মখনৰ আৰ্টিষ্ট। আপোনাৰ নামটো ক'ব আৰু। হিৰণ্য দেৱশৰ্মা, নমস্কাৰ। আৰু আমি শ্বৰ্ট ফিল্ম এখনৰ শ্বুটিং কৰি আছোঁ। এখন ধুনীয়া কাহিনী এটি নৱকুমাৰ নাথে পৰিচালনা কৰিছে। কল্পজ্যোতি দাসৰ ইউটিউব চেনেলত এইখন আপলোড কৰিব। আপোনালোকে চাব, আপোনালোকৰ মৰম সঁহাৰি আমাৰ আশীৰ্বাদ। চাব আপোনালোকে আৰু সকলোৱে চাই শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটো নিজৰা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। থেংক ইউ। আজি কি বনাইছে শ্বুটিঙত? চিকেন দালিটো আগত কিয় লৈছে? আগত ভাজাটো ল, ভাজা বেছি, দালিটো পিছত ল, মানুহ হ'ব দে। নমস্কাৰ, মই শ্ৰী প্ৰাঞ্জল দাস। আমি ইউটিউবৰ কাৰণে কেইখনমান শ্বৰ্ট ফিল্ম ইতিমধ্যে সাজু কৰি ওলাইছোঁ। শ্বুটিং হৈ গ'ল, এখন কালি হ'ল, এখন আজি চলি আছে এতিয়ালৈকে। আপোনালোকে ছাপোৰ্ট কৰিব। আমি কিবা এটা কৰিছোঁ। কালি আছিল আমাৰ সৰু ল'ৰা ছোৱালীখিনিক লৈ, আজি অলপ চিনিয়ৰখিনিলৈকে আছে। বাকী ঠিকে আছে, চাই ভাল পাব চাই ভাল পাব, নিশ্চয় ভাল পাব। আৰু চাবলৈ মানে অডিয়েঞ্চে কোনটো প্লেটফৰ্ম পাব? আমাৰ ইউটিউব চেনেলটোৰ নাম হৈছে মোৰ ভাইটি কল্পজ্যোতি দাস, তাৰ নিজৰে চেনেল, তাতে দিব আপোনালোকে, তাতে পাব। থেংক ইউ। আৰু মোৰ চেনেলটোৰ নামটো এবাৰ কৈ দিয়ক।
নিজৰা নমামি 24 নিজৰা নমামি 24 তেওঁ আপোনালোকে এই আজিৰ চেনেলটো চাব শ্বুটিঙত আজি শ্বুটিঙৰ বহুত কিবা কিবি দেখাব তাত চেনেলটো ছাবস্ক্ৰাইব কৰিব ঠিক আছে থেংক ইউ নমস্কাৰ মই নয়নমণি বৰুৱা মেকআপ আৰ্টিষ্ট তাৰপিছতে চিৰিয়েলৰ মেকআপ কৰিছোঁ আৰু এই কল্পজ্যোতি দাসৰ লগত কৰিলোঁ এখন জীৱন নদীৰ ঢৌ তাৰপিছতে এতিয়া নৱকুমাৰ কি আছিলে নৱকুমাৰ নাথ নাথৰ শ্বৰ্ট ফিল্ম কৰিছোঁ কালি এখনৰ কাম কৰিলোঁ আজি এখনৰ কৰি আছোঁ তাৰপিছতে আজি নিজৰাক লগ পালোঁ বহুত দিনৰ মূৰত ভাল লাগিলে এবছৰ মই লগ পাইছোঁ ন জোনাকৰ লগ বেছি পাইছিলোঁ হ'ল এবছৰটো বেছি জোনাকৰ চিৰিয়েলত লগ পাইছিলোঁ আমি তেতিয়া পূৰা ফূৰ্তি কৰিছিলোঁ ন ভাল লাগিছিল এবছৰ মূৰত লগ পাইছোঁ একে দেখা পাইছোঁ ভাল লাগিছিল আৰু ধুনীয়াই দেখা পাইছোঁ তোমাক থেংক ইউ এয়া মোৰ নতুন গেটআপ কেনেকুৱা লাগিছে জনাব কুমাৰ লগে বজাই দিলে হ'ল সেই গীটাৰটোৰ পৰা আৰম্ভ হ'ব সেইটো গম পাবাই আমি গৈ আছোঁ গীটাৰ তুমি তেতিয়া প্ৰিপেয়াৰ হৈ থাকিবা মই গীটাৰ পৰা আৰম্ভ হোৱাখিনি ট্ৰেঞ্জিটত পাই যাবা ইয়াতে ডাইৰেক্ট আমি গানৰ পৰাই ধৰিলে হ'ল ডাইৰেক্ট গান চবেই একেলগে বেকগ্ৰাউণ্ড এম্বিয়েন্সৰ কাৰণে গৈছিলে আৰু আমাৰ কি কিন্তু ষ্টাৰ্টৰ পৰা হ'ব ইয়াতে তাৰ পৰা তাৰে পৰা হ'ব এইটো পাইতো তাৰে পৰা হ'লে আমি ইয়াত গুচি ষ্টাৰ্ট বাই তোমালোক ৰেডি তোমালোক পজিচনত আছে আহি পাইছে ৱাও মেগী আনিছা নেকি কোনে বনাইছে মেগী ৱাও কেনেকুৱা বনাইছে মেগীটো বঢ়িয়া দেখিতো ভালেই লাগিছে খাই চাওকচোন টেষ্টি মজা। ৱাও ভাল লাগিছেনে মোকো দিছা ন ঠিক আছে খাই দিওঁ আজি মেগী কেনেকুৱা টেষ্টি নে শ্বুটিঙৰ মাজত একদম কিবা এটা খাবলৈ মন গৈ আছিলে আমাৰ নবই আনি দি দিলে মানে মজা লাগিছে খাই অঁ ঠিক আছে খাওক মোক লাগিব দেই ভালকৈ খাওক আৰু 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 আমাৰ শ্বুটিঙত ব্যৱহাৰ হোৱা বস্তুখিনি দেখাই দিয়ে এতিয়া আমি লাষ্ট চিন যিটো কৰিলো তাৰে এইখিনি আছে যোগাৰ চব মনাহি লগ লাগিছে কিন্তু একদম অৰিজিনেল সঁচা কথাটো এতিয়া মই নাপালো খাব এই নবনাই খালে মই নাপালো খাব অচিন্তা ক'ব মেইন কথা হৈছে আচলতে লাল চাহ ঠাণ্ডা লাল চাহ টেষ্ট একদম বেয়া কিন্তু এই শ্বুটিঙত সেই খাব লাগে নহ'লেতো শ্বুটিং নহ'ব আৰু হেৰি ক'ত নাটদা ক'ত এজন বাকী দিয়া তোমালোকে ফটো লাগিব তোমালোকৰ মই আৰু এটা অলপ ডাঙৰ মানে ল'ৰা ছোৱালী মেচিউৰ্ড বয়সৰ ষ্টৰী আৰু এটা শিশুক লৈ কৰিছে আৰু ভাল পাব আৰু আপোনালোকে চালে আমি বিশ্বাস পাম গল্পৰ ইউটিউব চেনেলত অতি শীঘ্ৰে মুক্তি পাব আৰু দুটা ষ্টৰীটো একদম খুব ধুনীয়া কণ্ট্ৰাষ্ট এটা আছে হয়নে নহয় এখন শ্বৰ্ট ফিল্ম আমাৰ শিশুসকলক লৈ এখন শ্বৰ্ট ফিল্ম আমাৰ জ্যেষ্ঠসকলক লৈ পেলাই তো আপোনালোকে চাই একদম ভাল হ'ব চাই থাকিব তাৰপিছত আমাৰ মাজত আৰু এজন অভিনেতা আছে কওক মোৰ নাম সঞ্জয় দাস এই গোটত কাম কৰি ভালে লাগিছে গতিকে মামা চাওক ভাল পাব লগ পাম আৰু এজন আমাৰ নৱাগত এজন অভিনেতা মোৰ এতিয়া আজি আছে চিনাকিটো দি দিয়া ভাল লাগিলে কাম কৰি নমস্কাৰ মই কংকন বৰা কংকনত বহুত দিনৰ পিছত কাম কৰিলোঁ মমতাবাদ প্ৰথম কৰিছোঁ কৰি ভাল লাগিছে চাব আপোনালোকে মামা আমাৰ চেনেলটো অলপ শ্বেয়াৰ কৰি দিব তাৰপিছত ই আছে এই নৱ আমাৰ দিনটো দোকান ধৰি আছে প্ৰত্যেক যি বস্তু নালাগক কিয় আমাৰ সহায় কৰিব থেংক ইউ ভেৰি শ্বুটিং পেকআপ হোৱাৰ পাছত মই ৰিলছ বনালোঁ আৰু এই শ্বৰ্ট ফিল্মখনৰ নাম হ'ল মামা কল্পজিত দাস নামৰ ইউটিউব চেনেলটোত পাব থেংক ইউ ছ' মাছ